যদি কেন্দ্ৰীয় চৰকাৰে ৰেলে নচলায়, প্লেনে নচলায়, তেতিয়াহ'লেতো আমি একোৱে কৰিব নোৱাৰোঁ। গতিকে কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তটোৰ ওপৰত ৰাজ্য চৰকাৰৰ সিদ্ধান্ত নিৰ্ভৰ কৰিব। লকডাউন বৃদ্ধি হ'ব নেকি? সেইটো 12 তাৰিখে আমি গম পাম। 11 তাৰিখে প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীসকলৰ লগত কথা পাতিব আৰু 12 তাৰিখে নিৰ্দেশ দিব। এই ক্ষেত্ৰত বিটিচি ইলেকশ্যন পলিটিকেল কথা আজি নাপাতিম। লকডাউন বৃদ্ধি হ'ব লাগে নে নালাগে আপুনি আজিও গোটেই অসম ভাৰতত ৰাতিপুৱাৰ পৰা 300টা ৰোগী বৃদ্ধি হৈছে। আজি হয়তো ৰোগীৰ বৃদ্ধিৰ পৰিমাণ আটাইতকৈ বেছি হ'ব এনেকুৱা লাগি আছে। গতিকে জনস্বাস্থ্যৰ ওপৰত থকা ভাবুকিটো কমি যোৱা নাই, কিন্তু মানুহৰ অৰ্থনৈতিক দুৰৱস্থাটো আমি চিন্তা কৰিব লাগিব। গতিকে দুইটাৰ মাজত কেনেকৈ বেলেঞ্চ কৰিব পাৰি তাৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে দেশৰ জানা শুনা সকলো ব্যক্তিৰ লগত আলোচনা কৰি আছে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি সিদ্ধান্ত ল'ব তাৰ লগত আমি থিয় হৈ থাকিব লাগিব। বহিৰাজ্যত কোৱাৰেণ্টাইন খাটি 14 দিন মানুহকেইটাই ডাইৰেক্ট যাব দিব নি? ইয়াতে ৰখাই বহিৰাজ্যত কোৱাৰেণ্টাইন খাটি আহিলেও ৰাস্তাত আহোঁতেতো কিবা হ'ব পাৰে। গতিকে অসমলৈকে যোন আহিব তেওঁলোকে কোৱাৰেণ্টাইনত যাব লাগিব। 14 দিন ঘৰত কোৱাৰেণ্টাইন হয়নে এনেকুৱা কেম্পত কোৱাৰেণ্টাইন হয়তো আমি ঠিক কৰিম, কিন্তু শ্ৰীৰামপুৰত ৰখাই নিদিওঁ। ইয়াত এণ্ট্ৰি ল'ম, লৈ নিজৰ ঘৰত আমি খবৰ দিম যে এখেত গৈ আছে আৰু ঘৰত কোৱাৰেণ্টাইন হ'ব বা ঘৰৰ কাষৰ স্কুল কলেজত কোৱাৰেণ্টাইন হ'ব। কিন্তু বহিৰাজ্যৰ পৰা যোনে আহিব তেওঁলোক কোৱাৰেণ্টাইনত যাব লাগিব। মনীষ তিৱাৰীৰ কথা আমি জানো, তেওঁ 28 দিনত তেওঁ কৰোণা আক্ৰান্ত হৈছিল। আজিও 2-1 টেম্পাৰেচাৰ 19তকৈ বেছি আছে ইয়াত থকা। গতিকে তাৰমানে দুটা ডিফাৰেঞ্চ আছে। যদি কৰোণাত এবাৰ আক্ৰান্ত হৈ যায় তেতিয়াহে 14 দিন লাগিব। আজি যিসকলৰ ইয়াতে যদি কোনোবা পেচেণ্টক 99-100 পায় তেওঁলোকক ডক্টৰে ডেফিনেটলি যাব নিদিয়ে, তেওঁলোক থাকিব লাগিব আৰু তেওঁলোকক আমি লক্ষ্য কৰিব লাগিব। গতিকে যিসকলক সেইকাৰণে মেডিকেল কলেজৰ পৰা ডক্টৰ আহিছে, মই ইয়াত GMCৰ ডক্টৰসকলকো লৈ আহিছোঁ, বৰপেটা মেডিকেলৰ পৰাও ডক্টৰ লৈ আহিছোঁ। কাৰোবাৰ যদি গাত জ্বৰ থাকে 99ৰ ওপৰত সাৱধান হ'ব লাগে, তেতিয়াহ'লে সাৱধান নহয়, যাব নোৱাৰে, তেওঁলোক থাকিব লাগিব ইয়াত। মনীষ তিৱাৰীৰ উৎসটো উলিয়াব পৰা যোৱা কিন্তু হয়তো মনীষ তিৱাৰীয়ে ভাল হৈ যাব সময় হ'ল, কাৰণ তেওঁ 28 দিন হৈ যাব। আজিকালিৰ ভিতৰত মনীষ তিৱাৰী নিজে সুস্থ হৈ যাব, হয়তো 2 দিনত তেওঁ মেডিকেলৰ পৰা ৰিলিজো হৈ যাব। তেতিয়া তেওঁৰ লগত আৰু অলপ ভাল কৰি কথা পাতিব। ছাৰ, অসমৰ স্বাস্থ্যমন্ত্ৰী তথা অসমবাসী হিচাপে আমি এটা গৌৰৱ কৰোঁ যে অসমত এতিয়ালৈকে ঢুকুৱা নাই। এই ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ কেনেকৈ এইবিলাক লৈ গৌৰৱ নকৰিব। আজি এই মুহূৰ্তত ঢুকুৱা নাই বুলি কৈছে, অহাকালিও ঢুকাব পাৰে আৰু নুঢুকাবও পাৰে। সেইকাৰণে ইয়াত কৰোণাক লৈ গৌৰৱ কৰিবলগীয়া একো নাই। কৰোণাক লৈ খালি লকডাউন মানি চলিব লাগে। স্বাস্থ্য বিভাগে যিখিনি কৰিব পাৰে সকলো বিভাগে চেষ্টা কৰিছে, কৰি থাকিব। কিন্তু এই বেমাৰটো ইমানেই জটিল, যদি বয়সস্থ মানুহৰ শৰীৰত ই সোমায় যিকোনো মুহূৰ্ততে যিকোনো ঘটনা হ'ব পাৰি। কোন ঢুকাব কোন নুঢুকাব আমেৰিকাৰ ডক্টৰেও সিদ্ধান্ত ল'ব পৰা নাই। গতিকে এইটো ভগৱানৰ ওপৰত, কিন্তু বেমাৰটো নোহোৱাটো ভাল। হ'লে কি হ'ব সেই কথাটো কোনেও ক'ব নোৱাৰে। মই ভাবোঁ যে মাৰ্কাজৰ মানুহ এতিয়াও 10-15 জন বাহিৰত, সংখ্যাটো কমি গৈছে, কিন্তু 10-15জনে এতিয়া ওচৰ চাপি অহা নাই। বাকী প্ৰায়সকল ওচৰ চাপি আইনী ব্যৱস্থা হ'ব তেওঁলোক। ইনফেক্ট হস্পিটেলত থকা এজনৰ বিৰুদ্ধেও আইনী ব্যৱস্থা হ'ব, কাৰণ তেওঁ 2-3 বাৰ হস্পিটেলত আহিছে, কোৱা নাই। নোকোৱাৰ কাৰণে আজি গোটেই বঙাইগাঁও ধুবুৰী হস্পিটেলৰ ডক্টৰসকল কোৱাৰেণ্টাইনত যাবলগীয়া হৈছে। গতিকে যি ল'ব লাগে ল'ম, কিন্তু বৰ্তমান চিকিৎসাধীন হৈ আছে। এতিয়া আৰু সেইবোৰ কথা পাতিব। ছাৰ, মোৰ শেষ প্ৰশ্ন এটা আছে। 2-1 কোম্পানীয়ে, ভাৰতীয় কোম্পানীয়ে দাবী কৰিছে যে তেওঁলোকে মেডিচিন কিছু এটা ওচৰ পাইছেগৈ। তেনেকুৱা কিবা আপোনাৰ খবৰ আছে নেকি? মই ভাৰতীয় কোম্পানী বুলি নাজানো, কিন্তু অলপ আগতে মই ডোনাল্ড ট্ৰাম্পৰ ষ্টেটমেণ্ট এটা দেখি আছিলোঁ যে 20টা ড্ৰাগছ তেওঁলোকে পৰীক্ষা কৰি আছে। কিন্তু অহা কিছুদিনৰ ভিতৰতো কিবা এটা ওলাবই। সিমানখিনিতো আমি আমাৰ বিজ্ঞানী বা চিকিৎসকসকলৰ ওপৰত বিশ্বাস ৰাখিম। কিন্তু আজিৰ মুহূৰ্তলৈকে কোনো ধৰণৰ ঔষধ প্ৰত্যক্ষভাৱে কাম কৰা। এতিয়ালৈকে যিসকল ৰোগী অসমত আছে
তেওঁলোকৰ স্বাস্থ্য কেনেকুৱা? তাৰমানে ইয়াতে এটা চিমটম থাকে। প্ৰথমতে ৰোগীজন ধৰাত থাকে। ধৰাত পৰাৰ পিছত পানী লাগিলে পানী লগাৰ পিল দিয়া যায়, পেটৰ অসুখ হ'লে পেটৰ অসুখৰ পিল দিয়া যায়, তাক চিমটমিক ট্ৰিটমেণ্ট বুলি কয়। লাহে লাহে বুকুত বা আমাৰ যিটো লাঙত এই বেমাৰটোৱে ধৰিব আৰম্ভ কৰে। ধৰিব আৰম্ভ কৰিলে ডক্টৰে এজিথ্ৰমাইচিন, ক্ল'ৰকুইন এইবিলাকলৈকে যায়। তাতো ঠিক নহ'লে ICUলৈকে যায়। গতিকে কোনজনে কি পৰ্যায়ত আছে মই ইমান ডিটেইলছত সোধা নাই, কিন্তু শিলচৰ মেডিকেল কলেজত এজন ৰোগী তেওঁ সংকটজনক অৱস্থাত আছে। বাকীসকল আমাৰ ভাল। মইতো ভাবোঁ যে অহাকালি কিছু যদি আমি ৰিলিজো কৰিব পাৰিম, মই তেনেকৈ ভাবোঁ। MMCতে 8জনকৈ আছে, তেওঁলোকৰ স্বাস্থ্য কেনেকুৱা? MMC ঠিক আছে, কিন্তু টোটেল অহাকালিলৈকে 4-5জন ৰোগীক হয়তো আমি ঘৰলৈ ঘূৰাই পঠাব পাৰিম তেনেকুৱা এটা সম্ভাৱনা ডক্টৰসকলে কৈ আছে। এই মুহূৰ্তত মই ডাইৰেক্ট ক'ব নোৱাৰোঁ, কিন্তু আমাৰ ডক্টৰসকলে কৈছে যে 28জন ৰোগীৰ 4-5জনক কালি মুকলি কৰি দিব পৰা অৱস্থা আমি পামগৈ বুলি কৈছে। থকাখিনি আজিৰ পৰা আমি লৈ যোৱাৰ কাম আৰম্ভ কৰিম, কিন্তু কিছু ব্যক্তিৰ 12 দিন হৈছে। 12 দিন হোৱাসকল 2 দিন ৰখিব লাগিব 14 দিন হোৱালৈকে। নেক্সট আমাৰ লক্ষ্য হ'ব অসমৰ বাহিৰত যিসকল ব্যক্তি আছে তেওঁলোকক কেনেকৈ আমি ডিচিপ্লিন নিয়মত অসমলৈকে উভতাই আনিব পাৰোঁ। বহুত বেমাৰ আক্ৰান্ত লোক, ৰোগাক্ৰান্ত লোকো বাহিৰত আছে, সেই চিন্তাটো আমাৰ মনত আছে। সেই বিষয়েও আমি ব্যৱস্থা নিশ্চয় ঘোষণা কৰিম। দেখা গৈছে 2 দিন ধৰি এই বেংকত বিভিন্ন গোটেই অসমতে লকডাউনটোত অলপ শিথিল হোৱা আমি দেখা পাইছোঁ। টাস্ক ফ'ৰ্চৰ মিটিং এতিয়া বহি আছে। মই অলপ আগতে তেওঁলোকক ফোন কৰিছিলোঁ যে এই বিষয়ত আপোনালোকে সিদ্ধান্ত এটা লওক, লাগিলে আমি ঘৰে ঘৰে গৈ পইচাটো দি থৈ আহিব পাৰোঁ নেকি, তেওঁলোক নহাকৈ বেংকত, তেনেকুৱা এটা ব্যৱস্থা কৰাৰ কাৰণে অপপ্ৰচাৰ এটা চলিছে যে এইটো পইচা মানে সোনকালে নুঠালে আকৌ উভতি যাব। কথাটোৱে খুব বেয়া কথা। এবাৰ বেংকৰ খাতাত সোমোৱা টকা উভতি নাযায়। গতিকে ৰাইজক মই অনুৰোধ কৰিম যে আপোনালোকক বিভিন্ন মানুহে অপপ্ৰচাৰ কৰি থাকিব, কাৰো অপপ্ৰচাৰ নুশুনিব। যিখিনি জৰুৰী কথা ক'ব লাগে সেইখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়া বা মই বা আমাৰ মুখ্য সচিবে আমি স্বাস্থ্যমন্ত্ৰী যি আৰোগ্য নীতি